Hello friends, welcome back to my YouTube channel. আজি বনাবলৈ গৈ আছো অসমীয়া সমাজৰ এটা থলুৱা ফুড আইটেম অমিতা মাছৰ খাৰ। অমিতা মাছৰ খাৰ কিদৰে অতি সহজতে বনাব পৰা যায় তাকে চাওঁ আহক। Subscribe now and press the bell icon. Never miss an update. খাৰৰ আইটেম বনাবৰ কাৰণে বহুতে সোডা খাৰ ব্যৱহাৰ কৰে, কিন্তু সোডা খাৰতছে বেছি উপকাৰী হৈছে কলৰ খাৰ। কলৰ খাৰ বনাবৰ কাৰণে সদায় ভীমকলৰ বাকলি নাইবা ভীমকলৰ গছডাল ব্যৱহাৰ কৰা হয়। আমি আজি ভীমকলৰ বাকলিটো ইউজ কৰিছোঁ। এয়া চাওক ভীমকলৰ বাকলি। ভীমকলৰ বাকলিটো শুকুৱাই থ'লে এনেকুৱা ধৰণৰ হয়, গতিকে এইটো অলপ লৈ লৈছোঁ আৰু এইটো গেছত দি পেলাই পুৰি ল'ব লাগিব। এনেধৰণে ভালদৰে পুৰি ল'ব লাগিব। ভালদৰে পুৰাৰ পিছত এটা বাটিত অলপমান পানী লৈ তাতে ছাইখিনি দি দিব লাগিব। এতিয়া হাতেৰে ছাইখিনি পানীৰ লগত ভালদৰে মিহলি কৰি ইয়াক এনেদৰে অলপ সময় ৰাখি থ'ব লাগিব। এতিয়া অমিতা এটা এনেধৰণে সৰু সৰুকৈ কাটি প্ৰেছাৰ কুকাৰত বইল কৰি ল'ম। অমিতাখিনি বইল হোৱালে আমি মাছখিনি ভাজি ল'ম। তাৰ কাৰণে মাছখিনিত অকণমান হালধি আৰু অলপমান নিমখ দি মাছখিনি ভালছে সানি ল'ম। তাৰপিছত ভালছে ফ্ৰাই কৰিম। এতিয়া কেৰাহীত অলপমান মিঠাতেল দিছোঁ। আপোনালোকে যিমান পাৰে কম মিঠাতেল ইউজ কৰিব, কাৰণ খাৰত সদায় কম মিঠাতেল ইউজ হয়। আমাৰ মাছখিনি ভাজা হৈ গ'ল। ইফালে অমিতাখিনিও বইল কৰা হৈ গৈছে। এতিয়া কেৰাহীত যোনখিনি মিঠাতেল ৰখি গৈছিল সেইখিনি মিঠাতেলত পিঁয়াজ, আদা আৰু নহৰু দি দিছোঁ। আদা, নহৰু, পিঁয়াজখিনি মই অলপ খুন্দনাত খুন্দি লৈছোঁ। এইখিনি ভালদৰে ভাজি থাকিব। যেতিয়ালৈকে কেঁচা গোন্ধটো গুচি নাযায় তেতিয়ালৈকে ভালদৰে ভাজি থাকিব। এতিয়া আমি বইল অমিতাখিনি ইয়াতে দি দিম। এনেদৰে ভালদৰে ভাজি ভাজি অমিতাখিনি অলপমান ভাঙি দিম। এতিয়া অলপমান নিমখ দিছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। ইয়াত হালধি দিব নালাগে, কাৰণ খাৰৰ আইটেমত হালধি ইউজ কৰা নহয়। এতিয়া ভিজাই থোৱা খাৰৰ পানীখিনি এখন চেকনিৰে চেকি ইয়াতে দি দিম। এতিয়া মাছৰ টুকুৰাকেইটা ইয়াতে দি দিছোঁ। অমিতা সিজাওঁতে যোনখিনি পানী ৰৈ গৈছিলে সেই পানীখিনি এতিয়া ইয়াতে দি দিছোঁ। এতিয়া ইয়াক ভালদৰে উতলিবলৈ দিম।
আমাৰ অমিতাৰ মাছৰ খাৰ ৰেডি হৈ গৈছে এনেদৰে অতি সহজতে অমিতাৰ মাছৰ খাৰ বনাব পৰা যায় আজিৰ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব That's it for today. Thanks for your time.